নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম শেষবাৰৰ বাবে হাত বুলাই দিয়া মোক। কথা প্ৰবীণ ৰাজবংশী। পাঠ দীপশিখা ৰাজকোঁৱৰ। শেষবাৰৰ বাবে হাত বুলাই দিয়া মোক। বিদায় পৰত কান্দোনত ভাগি নপৰিবাচোন তুমি। মই আকৌ আহিম উভতি সেউজীয়া কবিতাৰ পথাৰলৈ। মই আকৌ আহিম কবিতাৰ অনুভৱ হৈ। সতেজ শব্দৰ মাজত নিভাঁজ জোনাকী দেশৰ কবিতাৰ ভাষা হৈ। নজনাকৈ মই জীয়াই আছোঁ শব্দৰ মাজত। মোক বিচাৰি পাবা মোৰ কবিতাৰ শব্দৰ মাজত। মোক বিচাৰি পাবা নিজানত নীৰৱতাৰ মাজত। মনত পৰিলে বিচাৰি চাবা নিৰিবিলি জোনাকৰ সন্ধিয়া পৰত। শেষবাৰৰ বাবে হাত বুলাই দিয়াচোন মোক। মই আকৌ আহিম সঁচা মানৱতাৰ নিভাঁজ প্ৰতিশ্ৰুতি জোনাক নিশা। যেতিয়া জোন তৰাই ডাৱৰৰ মাজত লুকা ভাকু খেলিব। খেলি খিলাই হাঁহিটি মাৰি মাজনিশা নিজম পৰত। মই আকৌ আহিম, মই আকৌ আহিম শব্দ হৈ। ধন্যবাদ।